Hi friends, welcome to my YouTube channel, Samudrajit Bora. পোনপ্ৰথমতে মই কওঁ যে মই ইউটিউবত একেবাৰে নতুন। যদি কিবা মানে ভুল হয়, ভুলটো বাৰু নিশ্চয় হ'বই, যদি অকণমান ভুল হয় আপোনালোকে ক্ষমা কৰি দিব, কাৰণ একেবাৰে মই এইটোত একেবাৰে অকণমানো অভিজ্ঞতা নাই। আপোনালোকৰ পৰা শিকিবলগীয়া বহুত আছে। যিসকলে এইটোত মানে আগৰ পৰাই অভিজ্ঞতা আছে, তেওঁলোকে যাতে মোক এইবিলাক দিশবিলাক দেখুৱাই দিয়ে কেনেকুৱা ধৰণে কি, আৰু মই ভাবিছিলোঁ দুটামান ভিডিঅ'বিলাক আপলোড কৰি চাওঁ কেনেকুৱা লাগে। আজি এতিয়া লকডাউন চলি আছে অসমত লকডাউন চলি আছে, আৰু আমাৰ ইয়াতো বৰ পৰিস্থিতি ভাল নহয়, ঘৰতে সোমাই আছোঁ। আশা কৰিছোঁ সকলোৰে ভাল আৰু কুশলে আছে, ঘৰতে আছে। যিহেতু এতিয়া অৱস্থা সকলোতে বেয়া। এতিয়া বানাক্ৰান্ত যিসকল বানপানী হৈছে, সেই এৰিয়াটো বহুত মানে বেয়া অৱস্থা, আৰু বহুতে সহায় কৰিছে, বহুতে তাত সহায় কৰিবলৈ গৈ আছে, দেখি আছোঁ বাৰু, ইউটিউবতো পাইছোঁ, বহুতে সহায় কৰিছে, আৰু তেনেকৈ সহায় কৰিব লাগে, কৰাটো ভাল কথা। আৰু এনে কৰোণাটোৰ কথা আপোনালোকে জানেই সকলোৱে, COVID-19 এইটোতো বেয়া অৱস্থা হৈছেগৈ, আৰু অসমততো এতিয়া 25,000মান হ'ল নেকি, 25,000 হৈছে, আৰু তাৰে বহুত ভাল হৈছে বাৰু। সেইবাবে ভাবিলোঁ এনেই থকাতকৈ মই এটা ভিডিঅ' বনাই দি চাওঁ, এটা ইউটিউবত আপলোড কৰি চাওঁ। আপোনালোকে যদি কিবা ভুল হয় তেন্তে ক্ষমা কৰি দিব। এইটো মই মানে মোৰ কি দিমকৈ ভাবি মেলি মই ইউটিউবত মানে এটা দিম বুলি ভাবিলোঁ, যে মই মানে লেপটপটো চালোঁ যে মোৰ লেপটপটোত বিহুৰ কেইটামান ভিডিঅ' আছিলে, বিহু মানে লোকেল, মানে আমাৰ গাঁৱৰে বিহু ল'ৰাকেইটাই মাৰোঁ সেই ভিডিঅ' আছিলে, সেইকেইটাকে দিম বুলি ভাবিলোঁ। তাৰপাছত আৰু বেলেগ ভিডিঅ' নাছিলে, মোবাইলটো চালোঁ, এতিয়া ওলাইও যাব পৰা নাই, বেলেগ ভিডিঅ' বনাবলৈ বা ভিডিঅ' এটা দিম বুলি ভাবিলোঁ, ওলাই যাব পৰা নাই, মানে লেপটপতে চালোঁ, ভিডিঅ' এটা আছে, মোবাইলটোতে চালোঁ, সেইকেইটাকে আপলোড কৰি চাওঁ। আপোনালোকে যদি ভাল পায় ক'ব, বেয়া পালে আপোনালোকে জনাব কেনেকৈ ধৰণে কি কৰিব লাগিব। একেবাৰে মোৰ অভিজ্ঞতা নাই, মই কৈছোঁ এইটোত ইউটিউবত মোৰ একেবাৰে অভিজ্ঞতা নাই। আপুনি ভিডিঅ' এটা আপোনালোকে চাওকচোন।
আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই যেন বিহু বতৰত যিটো মনৰ ফূৰ্তি লাগে সেই ফূৰ্তি অকণমান হ'লেও যেন পালে, কাৰণ এইবাৰ বিহুটো পতা নহ'লেই সকলোৰে বাবে। এইটো যোৱা বছৰ তাৰ আগৰ বছৰৰ বিহু আছিল। দুটামান মানে ভিডিঅ' ক্লিপ আছিল, দুবছৰমান মিলাই মই ভিডিঅ'টো বনালোঁ আমাৰ গাঁৱৰ ল'ৰাখিনিয়ে বনাই। যাতে আপোনালোকে ভিডিঅ'টো চাই অকণমান হ'লেও ফূৰ্তি পালে তাকে মই আশা কৰিছোঁ, আৰু আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে মোৰ অশেষ ধন্যবাদ থাকিল আপোনালোকক। ধন্যবাদ।